হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তোমালোকে এইটো ভিডিঅ' চাই যাবা, তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা। আৰু তোমালোকৰ কেতিয়া দিয়া হ'ব HSLC ৰিজাল্ট। আজি দিয়াৰ কথা আছিল, কিন্তু আজি নহ'ল ৰিজাল্ট। আৰু তোমালোকে কেতিয়া ৰিজাল্ট দেখিবা, তোমালোকে আগতে কালি দেখিছা, তোমালোকে গুগলত চাৰ্চ কৰিলে দেখিব পাৰিছা যে 10 এপ্ৰিলত ৰিজাল্ট দিয়া হ'ব। আৰু বহুতো নিউজ চেনেলে কৈছে যে 10 এপ্ৰিলত ৰিজাল্ট দিয়া হ'ব। আৰু দুদিন আগতে ভাইৰেল হৈছে যে বহাগ বিহুৰ পূৰ্বেই মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা। ABSUৰে অনুষ্ঠিত বৈঠকত আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ইংগিত বুলিও নিউজ ভাইৰেল হৈছে। আৰু যেতিয়া মুখ্যমন্ত্ৰীয়ে টুইটত জনাই দিছে আজি নহ'ব ৰিজাল্ট, 10 এপ্ৰিলত নহ'ব ৰিজাল্ট, তেতিয়া সকলো চেনেলে জনাইছে যে 10 এপ্ৰিলত ৰিজাল্ট দিয়া নহয়। কিন্তু এতিয়া বহুতো চেনেলে দিব পাৰে যে 11 এপ্ৰিলত দিয়া হ'ব ৰিজাল্ট, বা 12 এপ্ৰিলত দিয়া হ'ব, বা 13 এপ্ৰিলত দিয়া হ'ব। আৰু যেতিয়ালৈকে অফিচিয়েল আপডেট নাহে, তেতিয়ালৈকে কোনেও ক'ব নোৱাৰে যে কেতিয়া ৰিজাল্ট দিয়া হ'ব। আৰু তোমালোকে অফিচিয়েল আপডেট যেতিয়াই আহে মই তোমালোকক জনাই দিম। আৰু তোমালোকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তোমালোকে নতুন আপডেট পাবলৈ।